আমাৰ কিছুমান ধাৰণা আছে যে মহিলাই পুৰুষৰ সমানে শক্তিশালী কামবোৰ কৰিব নোৱাৰে। সেইবাবে আমি শক্তিশালী কামবোৰ কৰিব পাৰে বুলি কেৱল পুৰুষকহে ভাবোঁ। কিন্তু এই কথাবোৰ আমাৰ কোনোবাখিনিত ভুল হৈ আছে। আমি বুজাটো প্ৰয়োজন যে মহিলাইও পুৰুষৰ সমানেই শক্তিশালী কাম কৰিব পাৰে। মহিলাই নোৱাৰা কাম একোৱেই নাই। আহক আজিৰে পৰা আমাৰ অকণমান মানসিকতা সলনি কৰোঁ। কিয় কৈছোঁ কথাবোৰ এটা বিশেষ কাহিনীৰ কাৰণে কৈছোঁ। এই কাহিনীয়ে আপোনাৰো অন্তৰ স্পৰ্শ কৰি যাব। প্ৰথমতে চাওক এই মহিলাগৰাকীক। এই মহিলাগৰাকীৰ নাম বিনীতা বড়ো। বাক্সাত ঘৰ এই মহিলাগৰাকীৰ। বাক্সা জিলাৰ বাগানপাৰা ৰাজক চক্ৰৰ অন্তৰ্গত সোৱণখাটাৰ এইগৰাকী মহিলা বিনীতা বড়ো। বিনীতা বড়ো বাইদেউৰ ব্যতিক্ৰমী এটা জীৱনশৈলী মানে ব্যতিক্ৰমীভাৱে চলি ভাল পায়, জীৱনটো উদযাপন কৰি ভাল পায় বিনীতা বড়ো নামৰ এই বাইদেউগৰাকীয়ে। বৰ্তমান সময়ছোৱাত সামাজিক মাধ্যমত ভাইৰেল হৈ আছে বিনীতা বড়ো। কিন্তু ভাইৰেলৰ কাৰণ কি আপুনি জানে? আপুনি জীৱনত মটৰ চাইকেল বা অটো ৰিক্সা চলোৱা মহিলা মানুহ হয়তো বহুত দেখিছে। কিন্তু আপুনি কেতিয়াবা ভাবিছিলনে যে এগৰাকী মহিলাই ডাম্পাৰ চলাব পাৰে? ডাম্পাৰৰ জৰিয়তে মানুহৰ ঘৰত শিল, বালি, ইটা পেলাব পাৰে। কিন্তু আপুনি নাভাবিলেও এয়া সত্য, আৰু এয়া সত্য বা বাস্তৱত পৰিণত কৰিছে বিনীতা বড়ো নামৰ এই শক্তিশালী মহিলাগৰাকীয়ে। বিনীতা বড়ো বাইদেৱে আজিৰ পৰা 2 বছৰ পূৰ্বে এটা সপোন দেখিছিল যে তেওঁ নিজৰ কৰ্মৰ জৰিয়তে তেওঁৰ স্বামীক পৰিয়ালটো পোহপাল দিয়াত অকণমান সহায় কৰিব। আৰু তাৰ পাছত তেওঁ ভাবিছিল যে তেওঁ কি কাম কৰিলে তেওঁ পৰিয়ালটো পোহপাল দিয়াত স্বামীক অকণমান সহায় কৰিব পাৰিব। অৱশেষত তেওঁ চিন্তা কৰি এটা পথ পালে। তেওঁ এখন ডাম্পাৰ ভাড়াত ল'লে আৰু তাৰ পাছত ডাম্পাৰখন তেওঁ নিজেই চলাবলৈ শিকিলে। আৰু এতিয়া সেইগৰাকী বিনীতা বড়ো হৈ পৰিল প্ৰফেশ্যনেল ডাম্পাৰ চালক। বিনীতা বড়ো বাইদেৱে বাক্সাৰ পৰা আহি এতিয়া নলবাৰী পাঠশালাৰ লগতে বাক্সাৰ বিভিন্ন স্থানত ডাম্পাৰৰ জৰিয়তে শিল, বালি, ইটা পেলাবলৈ যায়। আপুনিও কেতিয়াবা নলবাৰী পাঠশালা লগতে বাক্সাৰ বিভিন্ন স্থানত ডাম্পাৰ চালক বিনীতা বড়ো বাইদেউক দেখিব পাৰে। আপুনিও কেতিয়াবা বিনীতা বড়ো বাইদেউক যোগাযোগ কৰিব পাৰে আপোনাৰ ঘৰত শিল, বালি অথবা ইটা পেলাবৰ বাবে। কোনোবাখিনিত আমি প্ৰয়োজন এইগৰাকী বিনীতা বড়ো বাইদেউক চেলুট দিয়াৰ। মই ডাম্পাৰটো মানে ফাৰ্ষ্টত আমি ভাড়াত অনা আছিলোঁ গাড়ী। সেই ভাড়াত আনোতে তাৰমানে ভাইটিকেইটাৰ লগত মাজে মাজে গাড়ীত উঠি যাই থকা আছিলোঁ। মই তাতে তাৰমানে লক্ষ্য কৰি থকা আছিলোঁ আৰু তাহোন কেনেকৈ চলাই, কেনেকৈ মানে গিয়াৰ চেঞ্জ কৰে, কেনেকৈ তাৰমানে ৰেষ্ট দিয়ে, কেনেকৈ লিভাৰ সেই চেঞ্জ কৰে, সেইকেইটা চাই আছিলোঁ। লাহে লাহে তাৰমানে এনেকৈ ভাড়াত আনি আজি অলপ কালি অলপ টকা জমাই ভাবিলোঁ আৰু ময়ো ল'ৰা মানুহকেইটাই ইমান বিজনেছ কৰি আছে, ল'ৰাই গাড়ী চলি আছে, ময়ো চাওঁ ময়ো পাৰোঁ না নৰোঁ এনেকৈ বুলি অলপ ট্ৰাই কৰি চালোঁ। আৰু সেনেকৈ অলপ গাড়ীখন EMI ল'লোঁ। EMI লৈ লাহে লাহে যিটোকে আনৰ গাড়ী চলাব ভয় লাগে, কিন্তু যেতিয়া নিজৰ হ'ল তেতিয়াহ'লে আজি অলপ কালি অলপ ড্ৰাইভাৰ ভাইটিকেইটাৰ লগত যাই সেনেকৈ শিকিলোঁ। আৰু এতিয়া ড্ৰাইভাৰ ভাইটিকেইটা নাখিলি তাৰমানে মই নিজে হ'লেও আনো। আৰু তাৰমানে ছাইড আহিলেতো আৰু ড্ৰাইভাৰ ভাইটি শুন নহ'লেও আৰু ছাইডটো আমি এৰি দিব নোৱাৰোঁ না। আমাৰ যিটোকে গাড়ী EMI আছে, সেই গতিকে আমি মানে মই ভাইটি আহোন নাথাকিলে মই নিজে হ'লেও যাওঁ। আৰু বুলি কথা ক'লে চামতা যাওঁ, বৰমা যাওঁ, টিহু যাওঁ, নলবাৰী মেইন হাৱাইত তাৰমানে অলপ ভয় লাগে আৰু নিজকে, যিটোকে বেছি বছৰো হোৱা নাই শিকাটো, 2 বছৰমান হ'ল আৰু মই শিকাটো। 2 বছৰমান হ'ল। আমাৰ সমাজখনৰ বহু মহিলাৰ বাবে এতিয়া কোনোবাখিনিত আদৰ্শ হৈ পৰিছে এইগৰাকী বিনীতা বড়ো বাইদেউ। যিগৰাকী বিনীতা বড়োৱে স্বামীৰ উপাৰ্জনৰ বাবে ৰৈ থকা নাই, যিগৰাকী বিনীতা বড়োৱে চিন্তা কৰা নাই পৰিয়ালটো কেনেকৈ পোহপাল দিম, যিগৰাকী বিনীতা বড়ো ওলাই আহিছে যে মোৰ নিজৰ 2খন ভৰি আছে, নিজৰ 2খন হাত আছে, আৰু ভগৱানে দিয়া সেই 2খন ভৰি, সেই 2খন হাতৰ জৰিয়তে মই কৰ্ম কৰি খাম আৰু মোৰ পৰিয়ালটো পোহপাল দিম। আহক আমি সকলোৱে একেলগে চেলুট দিওঁ বাক্সাৰ সোৱণখাটাৰ বিনীতা বড়ো বাইদেউক।